Hello friends, কি খবৰ সকলোৰে ভালে আছে নে সকলো ওয়েলকাম টু মাই চেনেল পৰেন্টাৰ্স ওয়াৰ্ল্ড আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ কাখলৈ আহিছো আজি ভিডিওটো হৈছে বৰ বিশেষ একো নাই অলপ সৰুৱে হ'ব ভিডিওটো এটো হৈছে এটা হোম টুৰ হ'ব মানে হোম টুৰ মানে কি আৰু আমাৰ যেটো আমি যত থাকো তাৰে অকমান এটা আভাস দিব ট্ৰাই কৰিছো হোম টুৰ বুলিয়ে ক'ব পৰা যায় তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো আমি এইটো হৈছে আমাৰ স্টাৰ্ট জোৰ পৰা হয় গ্ৰাউন্ড ফ্লোৰৰ 4 হয় আমাৰ B4 এইটোৱে মানে দৰ্জাখন খুলিয়ে আৰু ফাৰ্স্ট এয়া আমাৰ হলটো ভালকে দেখিছে না নাজানো বাৰু হলটো হয় এয়া বৰ বেছি ডাঙৰ নহয় 1 BHK হে হয় এখন হৈছে আমাৰ দৰ্জাখন এয়া হৈছে সুইচ বৰ্ড সবে জানে এডাল ফাৰ্স্ট হুমাই হৈছে জুতা থোৱা ষ্টেণ্ডাল দে কিন্তু অলপ লেটৰা হৈ আছে যিমান পাৰো সাফা কৰো আৰু এখন আমাৰ ঢেৰ বস্তু আছে হেয়া হৈছে একেটৰ ল্যাপটপ তাৰ পিছতে ল্যাপটপৰ বাহিৰত বেলেগকে কিবোৰ্ড ব্যৱহাৰ কৰিব লাগে কিবোৰ্ডখন এটো ওয়াইফাই ৰাউটাৰ কেতেবা কাম কৰে কেতেবা নকৰে তাতে মানে হেখন অকল মানে ইলেক্ট্ৰনিক গেজেট থকা নিচিনাই হয় গুটে ফোন সোন চাৰ্জাৰ কৰাৰ পৰা আদি কৰি সব কৰিব পৰা যায় এখন এনেকে থৈ দিছো তাৰ পিছতে এইখিনি হৈছে ওপৰৰ বস্তুখিনি মই দেখাইছো ওপৰৰ এখেতৰ এইলা কিতাপ দে মই হলে ইমান কিতাপ পত্ৰ নপঢ়ো আৰু কিতাপ আছে কিন্তু মই নপঢ়ো এইখিনি কিতাপ এনেকে কৰি আসলে ভাল নালাগে ইংলিছৰ কিতাপ ইমান পঢ়িবৰ কাৰণে মোক ভুল নুবুজিব দে এইখন হৈছে আমাৰ এখন আছে তাতে হয়তো দেখিছে একদম ওপৰত আছে আমাৰ গুটে ফ্যামিলি ফটোখন এওঁলোকৰ পৰিয়ালৰ মানে আমাৰ পৰিয়ালৰ হেয়া হৈছে মোৰ মা দেতা ভন্টি আৰু মই মোৰ বিয়াৰ ফটো হেখন মোৰ বিয়াৰ ফটো এখন মাজৰখন হৈছে মই আৰু হাজবেণ্ড আছে আৰু ভন্টি আছে আৰু ইখনটো দেখা পাইছে আমি দুটা তাৰ পিছতে এয়া হৈছে হেয়া মই কৰা বটল পেইন্টিং কেতেবা মন যায় কৰো কিন্তু বেছি মুৰবি হয় খুব মুৰবি হয় মোৰ হেকানে কৰিব নোৱাৰো হেয়া হৈছে হৰাই আৰু এখন বটা আৰু এয়া হৈছে মোৰ ঘৰৰ ভগৱান ইয়াতে মই সেৱা কৰো ইয়াতে মই মানে কৰো আৰু এনেকে আসন পাতি লব পৰা নাই কাৰণ জায়গাখিনি সৰু যে আৰু সব জায়গাতে থবলে অলপ বেয়াও হয় এটো হৈছে আমাৰ টিভি লগতে ময়ো উলাই গৈছো কেমেৰা কৰি আছো নাজানো আৰু দে এইখন হৈছে সোফা আৰু হেয়া দেখিছে নহয় সাকে হেয়া গুটে একদম মানে ইয়া বাৰ্থডে আছিলে যোৱা বছৰ এখন মই গুটে ডেকোৰেশন কৰিছিলো তেতিয়া এখন লগাই থৈ দিছো তাৰ পিছতে এইখনটো হৈছে টেবল এখনো এখন সোফা আছে কিন্তু এই সোফাখন আমাৰ নহয় এখন সোফা মালিকৰে হয় কাৰণ অলপ ফাৰ্নিচিং কৰা আছিল আমি যেতিয়া লৈছিলো তাৰ পিছত এয়া চকী টাৱেল মেলি থৈছো কাৰণ ওপৰত মেলিব দিগদাৰ হৈছে এখন ইয়াতে মোৰ বটলটো আছে ষ্টেণ্ডাল আছে হেডাল ব্যৱহাৰ কৰা নাই তে কিবা এটা আনিব দিছিলে হেটো আছে আৰু বটৰটো চাও বটৰটো হৈছে এয়া অলপ মানে হেৰি কৰি আছে ডাউৰিয়া কৰি আছে এইটোৱে হৈছে আমাৰ হলটো মই কৈ এফালৰ পৰা দেখাই দিছো চাওকচোন হলটো এইটো এনেকে কৰি হলটো ইয়াতে ভাবিছিলো কিবা এটা ৰাখো বুলি কিন্তু আমাৰ দুটাৰ জিহে বস্তু টনাটনি উৎপাত নহয় এইগিটা ভাগি থাকিব বুলিয়ে কৰা নাই এতিয়া হলটো হৈ গৈছে হলটোৰ পৰা ডাইৰেক্ট আপোনাৰ এনেকে কৰি গলে এইটো হৈছে আমাৰ পাকঘৰটো ৰব মই দেখাইছো পাকঘৰটো হয়তো এইগিটা ৰুমটো সবে দেখিয়ে থাকে কাৰণ কি হৈছে মইতো ইয়াতে কৰিয়ে থাকো ন ভিডিওজ বিলাক এয়া হৈছে পাকঘৰটো ইয়াতে এনেকে ড্ৰয়াৰ কিছুমান আছে এইটো সিলিন্ডাৰ থৈ দিছো একনি বস্তু আছে হেয়া বস্তু আছে আৰু পাকঘৰৰ পৰা ডাইৰেক্ট এয়া ৰুম মোৰ কি ৰাস্তা সবে দেখাই থাকে দেখা পায়ে থাকে এয়া হৈছে মাছ থৈ দিছো মাছ বনাব লাগিব এখন মোৰ পাকঘৰৰ ফেনখন ইমান পাকঘৰৰ সামগ্ৰী আৰু ফ্ৰিজটো খুলি নেদেখাও আৰু এইটো ফ্ৰিজটো হৈছে এবিলাক সব বিয়াৰ আগতে হাজবেণ্ডে আনি থৈ দিছে মই একো লব লগা হোৱাই নাই ইয়াতে কিছুমান বস্তু আছে বেলনা চেলনা কিবা কিবি আছে ইয়াতে খোৱা বস্তু বিলাক থৈ দিয়া হৈছে কিছুমান থৈছো কিছুমান লেটেৰা হয় নিচিনা অলপ যেনেকে পাৰো থৈ দিও আৰু খাৰাং খাসকে এইখিনি খোৱা বস্তু থৈ দিয়া আছে
তলত আপোনাৰ চাউল তলফালে যিখিনি তলফালে চাউল আটা সেইবিলাক আছে আৰু এইটো এটা আছে হেৰি ড্ৰায়াৰ টাইপৰ ইয়াতে কিছুমান জিটি বস্তু বেছিভাগ এইখিনি মালিকৰ বস্তুৱে আছে ওপৰৰ যিকেইটা ড্ৰায়াৰ আছে তাতে মালিকৰ বস্তুৱে আছে হে মানে তেওঁলোকে ইয়াৰ পৰা গৈছেতো গৈ পেলাই ডাইৰেক্ট মানে কিছুমান বস্তু থৈয়ে গৈছে এইটো আছে বেচিন ইয়াতে যিখিনি বস্তু আছে লাগতিয়াল বস্তু আৰু মানে কলিন চলিনটো এইটো আমাৰ বাথৰুম আৰু ৱাশ্বিং মেচিনটো আসলতে এটো আমাৰ কৰিডৰটো মানে দে এটো এনেকে কৰিডৰটো এইডোখৰত মই যিডোখৰ ৰখি আছো সেইখিনি হৈছে আপোনাৰ ড্ৰয়িং ৰুমটো আৰু আগলে যোৱা ৰাস্তাটোৰ মানে মাজৰখিনি এটো হৈছে আপোনাৰ কিচেন দেখালুৱে এপিনে হৈছে বাথৰুম এটো হৈছে বেচিন এডোখৰ অলপ ডাঙৰ হয় এইখিনি মানে ইমানখিনি মান হয় কিন্তু মই ইয়াতে ৱাশ্বিং মেচিনটো থৈ দিছো বাৰেপতি আনিবলৈ দিগদাৰ হয় হেতুটো মানে এটো আৰু এটা বাথৰুম আছে এটো ৱাশ্বিং মেচিনটো এটো বাথৰুম আৰু এটা আছে আৰু এইটো হৈছে আমাৰ বেডৰুম মই লাইট জ্বলাই দিলো এটো হৈছে বেডৰুম এইখন হৈছে বেডৰুমৰ ডয়াৰ এখন ক্যালেন্ডাৰ থৈ দিছো ইয়াতে এটো যেটো আপুনি দেখিছে কাঠৰ যেটো আলমিৰাটো হেতু আমাৰ নহয় হেতু হৈছে মালিকৰ বহুত বস্তু আছে সো দিগদাৰ হয় ইয়াতে অলপ এইবিলা হৈছে ইয়াৰ কাপোৰ এইখনো তাৰ বাৰ্থডেতে মই কৰা কেনেকুৱা লাগিছে জনাবচোন এইবিলাক মই নিজে কৰি বিৰাট ভাল পাওঁ কিন্তু সজাবহে পৰা নাই তাৰ পিছতে মই দেখাইছো ৰব দে বেডৰুমটো সুকলে আহি পেলাই এখন হৈছে আমাৰ বিছনাখন তাতে হেকুপা গুটে খুপা দৰব মানে ভলিনি গ্যাস্ট্ৰিকৰ দৰব গ্যাস্ট্ৰিক মোৰ খুব বেছি হয় যে সেই কাৰণে আৰু বেডৰুমৰ পৰা ডাইৰেক্ট দেখিছে নে ধুনীয়াকে ৰাস্তাটো দেখা পোৱা যায় ইয়াতে গাড়ী পাৰ্কিং কৰি থৈ দিছে আৰু সেই কাৰণে মই কি কৰো এখনৰ ডাইৰেক্ট ইয়াৰ পৰা মানে ডাইৰেক্ট এইখিনিৰ পৰা ডাইৰেক্ট একদম ৰাস্তাটো দেখা পায় সেইকাৰণে মই বহি চাই থাকো আৰু এই দুখন চেয়াৰ আছে চেয়াৰ দুখনত মানে কাপোৰ থোৱা আছে হেতু হৈছে গডৰেজ এইখিনি হৈছে মোৰ এনে আৰু ছোৱালী মানুহক লগা সামগ্ৰীখিনি হেয়াই হেতে সৰু ৰুম তিনটা এয়া কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন হেয়া এনেকে হৈছে গডৰেজটো আছে আৰু এফালে বিছনাখন আছে এফালে চেয়াৰ দুখন আছে মই এনেকে কৰি দেখাই দিছো ৰব এয়া বেডৰুমটো মানে এইটো আৰু এটা বস্তু দেখাই দিও আমাৰ কাপোৰ মেলা কত কেনেকে মেলিব লাগে চকচোন এনেকে মেলিব লাগে কাপোৰটো বাহিৰত কাপোৰ মেলিবলৈ দিগদাৰ হয় এনেকে কাপোৰখিনি মেলি থৈ দিও আৰু অৱশ্যে মই সদায় ৱাশ্বিং মেচিনত স্পিন কৰি লওঁ তেতিয়াহে মেলিব পাৰো আৰু এইডাল হৈছে মানে এডাল নমাই দিব লাগে এনেকে কৰি পেলাই নমাই পেলাই সেই ষ্টেণ্ডাল তললে নামি অহাৰ লগে কাপোৰখিনি মেলিব পৰা যায় বহুত বেছি ডাঙৰ নহয় অকমানে হয় মাত্ৰ 1 BHK হয় আৰু কিমান স্কয়াৰ ফিটৰ হেতু মই আপোনাক ক'ব নোৱাৰিম দে কাৰণ মই নাজানো হেতু কিমান স্কয়াৰ ফিটৰ হয় মানে ঘৰটো আৰু আপোনালোকে চাই পেলাই কেনেকুৱা পালে জনাব বহুত বেছি বিশেষ ডাঙৰ বস্তু আমি ৰখা নাই যিকিটা একদম অতি প্ৰয়োজনীয় হেখিনি বস্তুৱে আছে কাৰণ থবলে জায়গা নাই যদিও আনিব বিচাৰো থবলে জায়গা নাথাকে হেতু কাৰণে আৰু বেছি দিন হোৱাই নাই নহয় বিয়া হোৱা মানে হ'ল আৰু 2 বছৰ হ'ল কিন্তু মানে আমি যদিও 2 বছৰ হ'ল আমাৰ ধৰক উলাই মেলি গৈ কিবা নতুন বস্তু অনা মেলা হেখিনটো কৰিব একো হোৱাই নাই মই সদায় কওঁ যে এইগিটা বস্তু দৰকাৰী কিন্তু উলাই যাবলৈ পৰা নাযায় যে হেতু কাৰণে বৰ বেছি বিশেষ বস্তু নাই কিন্তু যি আছে হেয়াতে ভালকে ৰাখো আৰু আপোনালোকে চাই পেলাই জনাব কেনেকুৱা পালে ভিডিওটো এটো একেবাৰে সৰু ভিডিও হ'ব কাৰণ ঘৰটো সৰু যিহেতু দেখাবলগীয়া হিমান একো নাই আৰু মই ভাবিছিলো সাইডৰ যিবিলাক হেবিলাকত গাৰ্ডেনিং কৰিম বুলি বাট একেবাৰে উলাই যাব নোৱাৰাৰ কাৰণে আমি হেবলা কৰিব পৰা নাই অলপ বেলেগ কিছুমান কামতো বিজি হৈ থাকিব লগা হয় হেতু কাৰণে পৰা না যায় কিছুমান কামত কিন্তু কৰিম বুলি ভাবিছো যেতিয়া কৰো আপোনালোকক তেতিয়া দেখাম আৰু বহুত ইচ্ছা থাকে কিছুমান কাম কৰিবলৈ কিন্তু এতিয়ালৈকে কৰিব পৰা নাই তথাপি আপোনালোকে চাব ভিডিওটো কেনেকুৱা পালে জনাব মোক আৰু যদিহে আপোনালোকে ভিডিওটো ভাল পায় তেতিয়া হলে মোক
প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যিসকল নতুন তেওঁলোকক সকলোকে মই অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'জবিলাক পাই থাকে আগলৈও। ধন্যবাদ। তেতিয়াহ'লে আজি আৰু বিশেষ একো নকৰোঁ। থেংক ইউ।